নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল জব সিকার্স আসাম। আজিৰ আমাৰ ভিডিঅ'টো কমপ্লিট বেলেগ টপিকত। আমাৰ আজি ভিডিঅ'টো এজন মহান ব্যক্তিৰ বিষয়ে, অসমৰ এজন মহান ব্যক্তিৰ বিষয়ে, যিজনৰ অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবে বহু অৱদান আছে। আমাৰ আজিৰ ভিডিঅ'টো কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে। আমি জানিম তেওঁ কেনেকৈ মানুহ আছিলে, তেওঁৰ পঢ়া শুনা, তাৰ জন্ম ক'ত, গোটেই বস্তু জানিব চেষ্টা কৰিম আমাৰ আজিৰ ভিডিঅ'ত। ভিডিঅ' ষ্টাৰ্ট কৰোঁতে দুটা ৰিকুৱেষ্ট থাকিল। এতিয়া আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰক। জাষ্ট ছাবস্ক্ৰাইব বাটনটোত এটা টাচ কৰিব লাগে, চেনেলখন ছাবস্ক্ৰাইব হৈ যাব। আৰু ফেচবুকত আমাৰ পেজ আছে জব সিকাৰ্ছ আসাম, এইখন লাইক আৰু ফ'ল' কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে ফেচবুকত, হোৱাটছএপত নিজৰ ফ্ৰেণ্ড, নিজৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চন 1898 চনত যোৰহাটৰ এখন টাই পৰিয়ালত হয়। তেওঁৰ বাপেকৰ নাম আছিলে ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু মাৰ নাম আছিলে নাৰায়ণী সন্দিকৈ। তেওঁৰ সন্তান কেইজনৰ নাম আছিলে বিজয় কৃষ্ণ সন্দিকৈ, অহিলা গগৈ আৰু প্ৰমীলা গগৈ। তেওঁ সংস্কৃত পণ্ডিত, আদৰ্শবান আৰু পৰোপকাৰী মানুহ আছিল। তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ পুৰস্কাৰে সন্মানিত কৰা হৈছিল। চন 1913 পৰা 1915লৈকে কৃষ্ণকান্ত সন্দিকৈয়ে গুৱাহাটীৰ কটন কলেজত পঢ়া শুনা কৰে। 1915 পৰা 1917লৈকে তেওঁ কলকাতা পুৰণা কেলকাতাত সংস্কৃত কলেজত পঢ়া শুনা কৰে। চন 1917 পৰা 1919লৈকে তেওঁ কেলকাতা ইউনিভাৰ্চিটিত পঢ়া শুনা কৰে। 1920 পৰা 1927লৈকে তেওঁ অক্সফৰ্ড ইউনিভাৰ্চিটি, পেৰিছ আৰু বাৰ্লিন ইউনিভাৰ্চিটিত পঢ়া শুনা কৰে। তেওঁ লেটিন, গ্ৰীক, ফ্ৰেঞ্চ, জাৰ্মান, ৰাছিয়ান, ইটালিয়ান আৰু স্পেনিছ ভাষা শিকে আৰু তাত পঢ়া শুনা কৰে। তেওঁৰ 13টা ইউৰোপিয়ান লেংগুৱেজ আৰু 5টা ইণ্ডিয়ান লেংগুৱেজ জনা আছিলে। তাৰ ভিতৰত পালি আৰু প্ৰাকৃত আছিলে। আপোনালোকৰ ভিতৰত বহুতে নাজানে KK হেণ্ডিক কৃষ্ণকান্ত সন্দিকৈ 1948 পৰা 1957 চনলৈকে 9 বছৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চাঞ্চেলৰ আছিলে। ইয়াৰ আগত 1930 পৰা 1948লৈকে যোৰহাটৰ পুৰণা JB কলেজ যিটো আছে, JB কলেজৰ তেওঁ ফাউণ্ডাৰ প্ৰিন্সিপাল আছিলে। তেওঁ যোৰহাটৰ হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট স্থাপনা কৰিছিল। তেওঁৰ নিজৰ যিটো ব্যক্তিগত লাইব্ৰেৰী আছিলে, বুক ভাণ্ডাৰ, কিতাপৰ ভাণ্ডাৰ আছিলে, এইখন তেওঁ গ্ৰন্থাগাৰ যিটো আছিলে, এইখন তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিক দান কৰে। আৰু ইয়াৰ ভিতৰত যিবিলাক ভেলুৱেবল আৰু খুব গুৰুত্বপূৰ্ণ কিতাপবিলাক আছিলে, এইবিলাক 11 লেংগুৱেজত প্ৰকাশ কৰে। তেওঁ 1937ত মাত্ৰ 39 বছৰ বয়সত অসম সাহিত্য সভাৰ যিটো গুৱাহাটীত কনফাৰেন্স আছিলে, তাৰ সভাপতি আছিলে। 1983 চনৰ 7 অক্টোবৰত ইণ্ডিয়ান পোষ্ট ইণ্ডিয়ান ডাক বিভাগ যিটো আছে আৰু টেলিগ্ৰাফ ডিপাৰ্টমেণ্টে তেওঁৰ স্মৰণত ষ্টাম্প ইছ্যু কৰে। অসম চৰকাৰে সংস্কৃত ভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবে কৃষ্ণকান্ত সন্দিকৈৰ স্মৰণত কৃষ্ণকান্ত সন্দিকৈ নামেৰে এখন পুৰস্কাৰৰ আৰম্ভণি কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্বল কিতাপৰ বাবে 1985 চনত 1985ত কৃষ্ণকান্ত সন্দিকৈক সাহিত্য একাডেমিক এৱাৰ্ডে পুৰস্কাৰত পুৰস্কৃত কৰা হয়। কৃষ্ণকান্ত সন্দিকৈৰ এইখন কিতাপ 20টা ৰচনাৰ সংগ্ৰহ আছিলে। কৃষ্ণকান্ত সন্দিকৈ সংস্কৃতত পণ্ডিত আছিলে। তেওঁৰ 3টা প্ৰধান কাম হ'ল শ্ৰীহৰ্ষৰ নৈশচৰিত 1934, য়শতিলিকা আৰু ভাৰতীয় সাহিত্য 1949 আৰু প্ৰবৰ সেনাৰ সেতুবন্ধ 1976। এই মহান ব্যক্তিজনত 1982 চনৰ 7 জুন তাৰিখে 83 বছৰ বয়সত মৃত্যু হয়। কৃষ্ণকান্ত সন্দিকৈ নামত এখন ইউনিভাৰ্চিটি আছে, যিখন আমি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি বুলি জানো।